হোৱাটছএপ গাইজ, গুড ইভিনিং। তো মই একচুৱেলি নদী কিনাৰত আহি গৈছিলোঁ। তো নদী কিনাৰত আমাৰ কেম্পত আহিছিলোঁ। লগে লগে কেম্পত অহাৰ লগে লগে আপোনাৰ অলপমান দেৰি বহিছিলোঁহে। তো এইফালে আপোনাৰ দেৱী মানে দুৰ্গা দেৱী উতৰাবলৈ কাৰণে আপোনাৰ গাড়ী দুখনত আহি গ'ল। মানে আজি দশমী হয়। তো আজি দশমীত মানে আপোনাৰ দুৰ্গা দেৱীসমূহ নদীত মানে আপোনাৰ বিসৰ্জন দিব। তো সেইকাৰণে আহিলে, ময়ো ওলাই আহিলোঁ এপাক চাবলৈ কাৰণে। তো এইফালে উতৰাব। তো এইফালে মানুহ ঠিক আছে, মানুহ ভৰ্তি আছে। তো এইটো ছাইডত আপোনাৰ দুজনমান ল'ৰা গৈছে। তো আমাৰ কেম্প সেইফালে আছে। তো সেয়াই আৰু চাই থাকিব। মানে দুৰ্গা বিসৰ্জন মই জীৱনত প্ৰথমবাৰ মানে আজি লাইভত মানে নিজ চকুৰে দেখিছোঁ। তো চাব আপোনালোকে, মই দেখুৱাই দিম যিমান পাৰোঁ। এই এক্সপিৰিয়েঞ্চটো মানে আপোনাৰ মানুহ সমাগম ভাল। তো যিমান ভক্ত সমূহ আছে সকলোৱে আহিছে। তো সেইটোৱে আৰু তো মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোক। মই বস্তুটো মানে ভবাই নাছিলোঁ যে আজি মানে এইটো মানে দশমীৰ দিনাখন এইটো ঘাটত আপোনাৰ ঘাট আছে, ওপৰত নাও ঘাট আছে। তো এই ঘাটত যে আপোনাৰ দুৰ্গা দেৱী বিসৰ্জন দিব আহিব, সেইটো মই জনা নাছিলোঁ। তো এতিয়া ভাবিলোঁ। তো কাষত মানে ভলিউম মানে বক্স লগাই আছিলে। তো সেইটো কাৰণে মানে মই ইমিডিয়েট ওলাই আহিলোঁ। তো বক্স মানে মানুহ পূৰা হালা বহুত আছিলে। তো সেইটো কাৰণে মই ওলাই আহিলোঁ। তো এইফালে এতিয়া বিসৰ্জন দিব, প্ৰস্তুতি চলি আছে, মই দেখুৱাই দিছোঁ। তো বৰ্তমান যিখিনি পৰম্পৰা ৰীতি নীতি আছে সিহঁতৰ, তো সেইটো কৰি আছে। মই নাজানো, মই জীৱনত প্ৰথমবাৰ দেখিছোঁ আৰু নিজ চকুৰে। তো পৰম্পৰা ৰীতি নীতি সিহঁতি যিবোৰ কৰিবলগীয়া আছে কৰি আছে। মম মানে যিবোৰ জ্বলাব লাগে জ্বলাইছে, পূজা পাতল কৰিছে। তো এতিয়া মানে জয় জয়কাৰ কিবা কিবি কৰিছে আৰু। তো একো নাই, মোক চাইতো ভাল লাগিছে। তো এইটোৱে আৰু তো চাই থাকিব, মই দেখুৱাই দিছোঁ যিমান পাৰোঁ সম্ভৱ। তো এয়াই। তো একচুৱেলি ওচৰত গানো বজি আছে, তথাপি একো নাই বাৰু। মানে মই ওচৰত কিয় যোৱা নাই সেইটো আপোনালোকে ভাবিব পাৰে। তো বহুত হালা বহুত হ'ব, সেইকাৰণে মই দূৰৰ পৰাই শ্বুটটো কৰি আছোঁ। তো এইখিনিয়ে আৰু। তো আপোনালোকে ইমান বেলেগ নাভাবিব। তো মোৰ যোৱাকালিৰ ব্লগটো চালে মানে আপোনালোকে গম পাই যাব। মই জাষ্ট আজি মোৰ ব্লগ বনোৱা একদম মানে ইণ্টেনশ্যন বহুত কম। তো চ' এইটো মুভমেণ্টটো পাই গ'লোঁ। তো জীৱনত প্ৰথম পাইছোঁ। তো সেইটো কাৰণে এইটো মুভমেণ্টটো কেপচাৰ কৰিবলৈ কাৰণে মোৰো ইচ্ছা আছিলে। তো চান্স পালোঁ আৰু মই কৰি দিলোঁ। তো সেয়াই কথা। তো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰিব, লাইক কৰিব ভিডিঅ'টো। তো মই মানে মন নগ'লেও আজি ষ্টাৰ্ট কৰিলে একো মোৰ একদম পূৰা গা পা ধুই এনেদৰে ওলাই অহা। তো সেইটোৱে আৰু। মই কেম্পত আহিছিলোঁ একচুৱেলি, কেম্পৰ ভিডিঅ' আজি বনোৱা নাই। তো কেম্পত আহিছিলোঁ, কেম্পৰ সুযোগ লৈ কিনি মানে আজি এইটো মই চান্স পাই গ'লোঁ। তো সেয়াই আৰু দেখুৱাই দিছোঁ। তো বৰ্তমান পূজা পাতল কি কৰিব লাগে কৰি আছে তেখেতলোকে। চ' এইখিনিয়ে আৰু, ইমান মানে হেৰিটো নাই। তো টিভিত দেখি থাকোঁ প্ৰতিবাৰ পূজাত, কেতিয়াবা নেদেখিলেও মানে কেতিয়াবা দেখি পাওঁ। তো সেইখিনিয়ে আৰু। তো আজি নিজ চকুৰে দেখিছোঁ, মই কাষতে আছোঁ। চ' ওচৰত যোৱা নাই, ওচৰত যাওঁ মানে অলপ অসুবিধা লাগিছে। তো আপোনালোকে জানেই গম পায়, অলপমান হালাটো হ'বই আৰু।
তো যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো এইখিনিয়ে আৰু। তো এইবোৰ চব সকলো ভক্ত আপোনাৰ দেৱী দুৰ্গাৰ আশীষ বিচাৰি আহিছে আৰু আজি শেষ অন্তিম দিন। তো দশমী দিনা আপোনাৰ দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়া এটা পৰম্পৰা এয়াই আৰু। এয়া বিসৰ্জন দিবলৈ গৈ আছে। তো এয়া চ' তেখেতে অকলে গ'ল দেখোন। চ' একো নাই বাৰু, কিন্তু এটা কথা কৈ দিওঁ, পিছলৈ আমাৰ ভেটা আছে। তো আমি মাছ মৰা যিবোৰ মাছ ধৰি থাকোঁ সেইবোৰ ভেটা আছে। তো চাওঁ তাত লাগেগৈ নেলাগেগৈ, তো লাগিবও পাৰে। তো একো নাই, দুখ নকৰোঁ। তো ইমান এটা স্পেচিয়েল মুভমেণ্ট, সেইটো দুখ কৰিবলৈ একো ডাঙৰ কথা হেৰি গ'ল নাই। তো সেয়াই আৰু এটি গৈ এই তিনিওটা গ'ল। এতিয়া মেইন দুৰ্গা প্ৰতিমাটো বাকী আছে এতিয়া যাবলৈ কাৰণে। চ' চাব পাৰে বাহিৰত নদীৰ আপোনাৰ হিলনি পানীৰ ইনজয় মানে আপোনাৰ অনুভৱ লৈ আছে। চ' এইফালে আপোনাৰ চাওক, এইফালে গৈছে আপোনাৰ প্ৰতিমাটো বিসৰ্জন দিবলৈ কাৰণে। চাওঁ এতিয়া কোনডোখৰলৈকে যায়, কোনডোখৰ পৰা দিয়ে। তো এই 100% গেৰাণ্টি আপোনাৰ আমাৰ মানে ভেটাত গ'ল আৰু এইটো 100%। তো একো নাই বাৰু, তো মানুহ বহুতেই আছে। তো এইখিনিয়ে আৰু। এইফালে মূৰ্তি বিসৰ্জন হৈ গ'ল। তো এয়া লাষ্ট আপোনাৰ দুৰ্গা প্ৰতিমা গৈ আছে। তো এইটোৱে আৰু। বহুতৰ আপোনাৰ ইম'শ্যন, বহুতৰ এবছৰীয়া অপেক্ষাৰ অন্তত আপোনাৰ প্ৰতিমাটো আপোনাৰ দুৰ্গোৎসৱটো 4 দিন বা আপোনাৰ কিমান দিনৰ কাৰণে আপোনাৰ উদযাপন কৰা হয়। তো তাৰপিছত এনেদৰে বিসৰ্জন দি দিয়া হয় লাষ্ট আপোনাৰ অন্তিমটো দিনত। তো সেইটোৱে আৰু, এটা আপোনাৰ ইম'শ্যন থাকে তো প্ৰতিটো আপোনাৰ হেৰিয়ৰ। তো সেয়াই আৰু। ঠিক আছে, চাই থাকিব। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক কণ্টেণ্টটো দিবলৈ কাৰণে। তো এয়া ভক্তগণ আপোনাৰ এইখিনিয়ে আৰু। তো এইফালে আহিছিলে গাড়ীখনত, এইখন এয়া আৰু আছেই। তো সেয়াই আৰু, যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ কাৰণে আপোনালোকক। তো এইফালে মেইন প্ৰতিমা গৈ আছে আপোনাৰ। তো এয়াই আৰু অন্তিমটো পৰ্যায় আপোনাৰ। এতিয়া আপোনাৰ এই দুৰ্গা প্ৰতিমাটো আপোনাৰ বিসৰ্জন দিয়াৰ পিছত সকলোৱে ঘৰমুৱা হ'ব যেন পাওঁ। তো এই মনৰ কামনা পূৰণ হওক সকলোৰে। কি আপোনাৰ মনত কি হেৰি কৰি আহিছে, চ' তাৰে কামনা কৰিছোঁ। তো ঠিক আছে, ময়ো এতিয়া উভতিমগৈ। তো শেষ মমেণ্ট আপোনাৰ শেষ পৰ্যায়টো কেপচাৰ কৰি লওঁ। তো তাৰপিছত মই উভতিম। এয়া বিসৰ্জন আপোনাৰ হৈ গ'ল বুলি ধৰক। এয়া তো ইমানেই আৰু। এইবোৰ চাওক আপোনাৰ মই নাজানো কি বস্তু হয় এইবোৰ। সকলো দুৰ্গা প্ৰতিমাটোৰ লগত আপোনাৰ দি দিয়া পৰম্পৰা হ'ব পাৰে, মানে বিসৰ্জন দিয়া পৰম্পৰা হ'ব পাৰে। তো এয়া খেলুৱৈক চাওক, এয়া শেষ মুহূৰ্ত আৰু আপোনাৰ আনন্দ। তো ওচৰত গান বজি মানে আপোনাৰ সংগীত কিবা সংগীত চলি আছে। তথাপিও মানে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ কাৰণে। ঠিক আছে বাৰু, এইবোৰ চাওক। এইবোৰ আপোনাৰ মাটি কলহত আছে আপোনাৰ।
এইবোৰ আপোনাৰ বিসৰ্জন মানে দুৰ্গা প্ৰতিমাটোৰ লগতে বিসৰ্জন দিব। তো সেয়াই আৰু ঠিক আছে, ময়ো এতিয়া উভতিব লাগিব। তো ফাইনেলি জীৱনত প্ৰথমবাৰ অনুভৱটো কৰিলোঁ। দুৰ্গা প্ৰতিমা মানে কি মানে কেনেদৰে মানে বিসৰ্জন দিয়া হয়, কি হয় মানে ইমান মানে আপোনাক এক্সপ্লেইন কৰিব নোৱাৰিলেও কি কৰিব লাগে সিহঁতৰ মই যি পাৰোঁ মই দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে গম পাব ভিডিঅ'টো চালে মানে কি মানে আপোনাৰ তেখেতলোকৰ হেৰি থাকে। তো সেইবোৰ তেখেতলোকে কৰিলে বস্তুটো মানে কি পূজা পাতল বা কি মানে আপোনাৰ সেৱা শুশ্ৰূষা কৰিব লাগে সম্পূৰ্ণভাৱে মই ভিডিঅ'ত আপোনাৰ হেৰি কৰি দিছিলোঁ। তো সেইটোৱে আৰু কৰিলে। তো মই আহিলোঁ ফটাফট, গান বজি আছে, নহ'ব আৰু মই বেছি দেৰি থাকিব নোৱাৰোঁ তাত। তো সেইকাৰণে আহিলোঁ। চ' এইখিনিয়ে আৰু। তো এতিয়া মই আগুৱাই গৈ আছোঁ আপোনাৰ মোৰ কেম্পলৈ গৈ আছোঁ মই। তো কেম্পত অলপ দেৰি বহোঁ, তাৰপিছত সেয়াই আৰু তাৰপিছত উভতি যাওঁ ঘৰলৈ। তো ঠিক আছে, লগ পাই আছোঁ, চাই থাকিব ব্লগটো। তো ব্লগটো ষ্টাৰ্ট কৰিলোঁ যেতিয়া মই চাওঁ অলপমান বনাওঁ, অলপমান মানে কিবা এটা কৰি দিওঁ আৰু দীঘলকৈ। তো ঠিক আছে, লগ পাই আছোঁ, চাই থাকিব। চাওঁ এইটোৱে আৰু সুযোগটো লৈ ল'লোঁ। তো এতিয়া কেম্পলৈ গৈ আছোঁ। আপোনাৰ কেম্পত অলপমান বহু লগৰ বন্ধু দুজনমান আছে। তো সেয়াই আৰু তাৰপিছত মই ঘৰলৈ গৈ আছোঁ। তো চাই থাকিব, দেখুৱাই যাম কিমান পাৰোঁ। তো আজিতো একচুৱেলি স্পেচিয়েল নাছিলে, স্পেচিয়েল হৈ গ'ল বস্তুটো। তো মোৰ লাক আছিলে বুলি ক'ব লাগিব। তো এপাক ওলাই আহিলোঁ, এপাক ওলোৱাৰ চান্সটো ল'লোঁ। তো সুবিধা এটা পাই গ'লোঁ। এপাক ওলাইছিলোঁ, এপাক ওলাওঁতে মই চান্স এটা পাই গ'লোঁ। তো এইটো সুযোগ এটা লৈ ল'লোঁ। তো ভিডিঅ'ত বনালোঁ। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে, এয়া কেম্পত পালোহি। ফাইনেলি চাওক, এয়া এই আমাৰ ভেটাটোৰ একদম মানে মাজেদি একদম আপোনাৰ যিমান মানে প্ৰতিমাৰ সা সামগ্ৰী আছে, প্ৰতিমা আছে, তো এইফালে আহি গ'ল। তো এইফালে আমাৰ নিৰঞ্জনে গা ধুই আছিলে। তো এয়াই আৰু এই আগতে আপোনাৰ বিসৰ্জনটো হৈছিলে এইডোখৰ আপোনাৰ পিন পইণ্ট মই আঙুলিৰে দেখুৱাই দিছোঁ, মানে চাব। তো এইডোখৰত আপোনাৰ দেৱীটো বিসৰ্জন দিছিলে। তো এইখিনিতে আৰু তাৰপিছত আপোনাৰ চাওক এতিয়া বস্তুবোৰ আহি গ'ল ধুমাধুম। ঠিক আছে, এই চফা কৰি দিম আমি, এইফালে উঠাই দিম বাৰু বস্তু যিমান সামগ্ৰী আছে কি আছে। তো ইয়াত লাগি থাকিব নহ'লে বা। তো এয়া পালেহিয়ে চাওক বস্তুসমূহ মাজেদি ইয়াত বাম আছে, বেছি দূৰ নহয়। তো এই কাঠো নহয় আৰু ভৰিটো কোনোমতে আৰু পানী তল যায় আৰু সিমানেই। তো চব সামগ্ৰীসমূহ ৰখি যাব, আপুনি চাই থাকিব। এতিয়া মই দেখুৱাই দিম অলপমান। এতিয়া এই ৰঙা বস্তুটো চাওক, এইটো ৰখি যাব। এতিয়া এইটো ৰখিয়ে গ'ল বুলি ধৰক, এইটো চাওক। তো তেনেকৈ মানে প্ৰতিটো সামগ্ৰী বহুত সামগ্ৰী সোমাই আছে। তো বস্তা আছে, বহুত ডাঙৰ বস্তা আছে, আৰু প্ৰতিমাসমূহ আছে। তো এইবোৰ এনেদৰে মানে গৈ থাকিব আৰু। তো ঠিক আছে, চাই থাকিব।